ডিজনি প্ৰেছৰ বন্ধুসকল, মই এই শেষতে আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে মই থুৰিবাৰী সমষ্টিবাসী সমূহ ৰাইজক মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। তো ক'বলগীয়াতো বহুত আছে, তাৰ ভিতৰত দুই এটা কথা ৰাইজৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিছোঁ যে যি হ'বলগীয়া অহা 22 তাৰিখত হ'বলগীয়া নিৰ্বাচনটোৰ যিটো প্ৰস্তুতি চলি আছে, তাত থুৰিবাৰী সমষ্টিত আমি কেইবাজনো প্ৰাৰ্থী আছোঁ। ইয়াত 19জন প্ৰাৰ্থী আমি ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। BPF দলৰ হৈ মই নিজে আছোঁ, UPPL দলৰ হৈ এজন আছে, BJP দলৰ হৈ ইয়াৰ বৰ্তমান যিজন ৰুলিং পাৰ্টিৰ বিধায়ক অজয় ৰায় ডাঙৰীয়া আছে, তেনেকৈ তৃণমূল কংগ্ৰেছ ইত্যাদি এনেকৈ 19জন প্ৰাৰ্থী আমি আছোঁ। তাৰ ভিতৰত ৰাইজক মই আহ্বান জনাম যে আপোনালোকে এটা সুস্থ বিবেক বিবেচনাৰে এইবাৰ ভোট প্ৰদান কৰিব। কাৰণ ভোটটো আপোনালোকে যিটো 22 তাৰিখত প্ৰদান কৰিব, এই 22 তাৰিখে প্ৰদান কৰা ভোটটোৱে কিন্তু 5 বছৰৰ কাৰণে আপোনাৰ ভাল বেয়া নিৰ্ভৰ কৰিব। এই 22 তাৰিখে মানে প্ৰদান কৰা ভোটৰ ওপৰত আপুনি প্ৰদান কৰা ভোটটোৱে আপোনাক এজন ভাল প্ৰতিনিধি দিব পাৰে, এটা ভাল চৰকাৰো দিব পাৰে, ৰাইজৰ উন্নয়নমূলক কাম কৰা এটা চৰকাৰ আহি যাব পাৰে, ভাল প্ৰতিনিধি এজন আহিব পাৰে। আৰু যদি ভোটটো কিবা কাৰণত অলপ ইফাল সিফাল হৈ যায়, বৰ্তমান আমি থুৰিবাৰী ৰাইজে যিবিলাক সমস্যা ভুগি আছোঁ, পুনৰ আমি এই সমস্যাবিলাকৰেই সন্মুখীন হ'ম। গতিকে ৰাইজ যাতে খুব সচেতনভাৱে সূক্ষ্মভাৱে কথাবিলাক যাতে চিন্তা ভাৱনা কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ ভোটটো প্ৰদান কৰে বা সাব্যস্ত কৰে, তাৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিম, আহ্বান জনাম। মানে সকলো স্তৰৰ ৰাইজক মই আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ, আপোনালোকে যিহেতু এটা গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ, খুব মূল্যৱান সময় আৰু মূল্যৱান ভোট, ইয়াৰ জৰিয়তে আমি ভাল চৰকাৰো পাব পাৰোঁ, বেয়া চৰকাৰো পাব পাৰোঁ। তাৰ ভিতৰত মই আপোনালোকক বিশেষ কৰি যিহেতু এই প্ৰতিদ্বন্দ্বিতাত, এই বেলট যুদ্ধত, এই ভোট যুদ্ধত মোৰ পোনপটীয়া হয়তো প্ৰতিযোগিতাটো বা কণ্টেষ্টটো BJPৰ লগত হৈ আছে। গতিকে মই যিখিনি নিৰীক্ষণ কৰিছোঁ, ৰাইজৰ যিটো সঁহাৰি পাইছোঁ যে ইয়াত কম বেছি ভোট ব্যৱধান যি হয় হ'ব, কিন্তু প্ৰতিদ্বন্দ্বিতাটো কণ্টেষ্টটো BJPৰ লগত হ'ব। BJPৰ প্ৰাৰ্থী বৰ্তমানৰ বিধায়ক অজয় ৰায় ডাঙৰীয়াৰ লগত হ'ব। গতিকে ৰাইজ কি যুক্তিত, ভোটটো কোনো আৱেগৰ বস্তু নহয়, যুক্তিৰ বস্তু। তো সকলোৱে এটা যুক্তি বিবেক বিবেচনা খটুৱাই ভোটটো দিব লাগে। বহুত সময় দেখা যায় কিছুমান কথাৰ দ্বাৰা, বক্তব্যৰ দ্বাৰা মানুহক আৱেগিক কৰি ভোটটো লোৱাৰ কাৰণে চেষ্টা কৰে, কিন্তু আচলতে আমি প্ৰাৰ্থী বা দলে যিমান আৱেগিক কৰাৰ কাৰণে চেষ্টা কৰিলেও ৰাইজ কিন্তু আচলতে আৱেগৰ বশৱৰ্তী হৈ ভোটটো প্ৰদান কৰিব নালাগে। নিজৰ যুক্তি, নিজৰ বিবেক বিবেচনাৰে চিন্তা চৰ্চা কৰি ভোটটো প্ৰদান কৰিব লাগে। এইটো খুব ডাঙৰ বস্তু। গতিকে যোৱাটো 5টা বছৰত BJPৰ সহযোগত UPPL দলে প্ৰমোদ বড়ো ডাঙৰীয়া যিটো চৰকাৰ চলালে, এই 5টা বছৰত থুৰিবাৰীৰ ৰাইজে কি পালে সেইটো আমাৰ বিবেচনাৰ বিষয়, ৰাইজৰ কিন্তু বিচাৰ্যৰ বিষয় এইটো যে 5টা বছৰ কম নহয়। 5টা বছৰ আমাৰ ৰাইজৰ কাৰণে বহুত। 5টা বছৰ মানে 50 বছৰো আমি ধৰি ল'ব পাৰোঁ। এই 5টা বছৰততো মই ভাবোঁ যে যি চৰকাৰে, যি প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে যিখিনি কাম কৰিলে, 50 বছৰৰ কাৰণে আমাৰ সমষ্টিটো পিছুৱাই গ'ল। আৰু এইবাৰ সমষ্টিটোক পিছুৱাই লৈ যোৱাৰ কাৰণে আৰু এজনক প্ৰক্ষেপ কৰিছে, সেইজন হ'ল আমাৰ বৰ্তমানৰ বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়া। উদাহৰণস্বৰূপে মই আপোনালোকক ক'ব খোজোঁ, ৰাইজক ক'ব খুজিছোঁ মই আপোনালোকৰ চেনেলৰ জৰিয়তে, যে প্ৰতিনিধি হ'লে, জনপ্ৰতিনিধি হ'লে আচলতে ৰাজধৰ্মটো পালন কৰিব লাগে। আৰু ৰাজধৰ্ম পালন কৰিবলৈ গ'লে
সমষ্টিত যিমান মানুহ থাকে, যি জনগোষ্ঠীৰেই মানুহ নাথাকক কিয়, সকলোবিলাক জনগোষ্ঠী, সকলো জনগোষ্ঠীক কিন্তু আমি আচলতে সমান চকুৰে চাব লাগে, আমি সমান অধিকাৰ দিব লাগে। আৰু হয়তো পপুলেশ্যন পেটাৰ্ণত কোনোবা জনগোষ্ঠীক অগ্ৰাধিকাৰ ভিত্তিত কিছু কাম কাজ কৰিলেও কোনো জনগোষ্ঠী যাতে ইয়াৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কিন্তু বৰ্তমান আমাৰ বিধায়ক অজয় ৰায় ডাঙৰীয়াই যিখিনি কাম কৰিছে তেওঁৰ বিধায়কৰ কাৰ্যকালত, মই সৰু এটা উদাহৰণ দিব খুজিছোঁ যে যোৱা 2024 যিটো ফাইনেন্সিয়েল ইয়াৰ, 2024-25 ফাইনেন্সিয়েল ইয়াৰত চৰকাৰে আগবঢ়োৱা যিটো মেডিকেল আৰু হেল্থৰ যিটো অনুদান, মানুহক যিটো ইণ্ডিভিজুৱেল বেনিফিট দিয়াৰ যিটো মানে এটা অনুদান, তাত আমি দেখা পাইছোঁ যে যোৱা 24 আৰু 25 ফাইনেন্সিয়েল ইয়াৰত তেখেতে 25 লাখ টকা পাইছিল চেংচন। এইটো কেৱল মানুহৰ শিক্ষাৰ ক্ষেত্ৰত কিছু সঁহাৰি জনোৱা, আৰ্থিক সহায় দিয়া, আৰু কোনো মানুহৰ যদি তেনেকুৱা যদি বেমাৰ হয়, বেমাৰৰ চিকিৎসা কৰাৰ কাৰণে গৰীব দুখীয়া মানুহক সহায় কৰাৰ কাৰণে কিছু আঁচনি দিয়াৰ সুবিধা তেওঁ পাইছিল। কিন্তু আমি যিটো তথ্য পাইছোঁ, এই 25 লাখ টকাৰ ভিতৰত 189 জন বেনিফিচিয়াৰী তেখেতে চিলেকশ্যন কৰিছিল। তথ্য আছে আমাৰ হাতত, আমি দিব পাৰিম। এই 189 জন বেনিফিচিয়াৰীৰ ভিতৰত কোনো জনগোষ্ঠীক একেবাৰে তেখেতে নীল কৰি দিছে। উদাহৰণস্বৰূপে আমি এটাও মুছলিম মানুহৰ নাম তাত দেখিবলৈ পোৱা নাই, এজনো আমি ৰাজবংশী মানুহৰ নাম আমি দেখিবলৈ পোৱা নাই। বড়ো জনগোষ্ঠীৰ মানুহক দিছে যদিও সংখ্যা অনুপাতে খুব কম দিছে, 2-3 জন মানুহকে তেওঁ উপকৃত কৰিছে, বাকী এটা জনগোষ্ঠীৰ মানুহকে দিছে। দিয়ক, সবকে দিব লাগিব, কিন্তু এই ক্ষেত্ৰত আৰু বাকী জনগোষ্ঠীৰ মাজত জানো গৰীব ছাত্ৰ ছাত্ৰী নাছিল, বেমাৰ আজাৰ হোৱা মানুহ নাছিল? দল হিচাপে তেখেতৰ বিধায়ক হোৱাৰ ক্ষেত্ৰত বাকী জনগোষ্ঠীৰো কম বেছি পৰিমাণে অনুদান আছে। ভোটটো তেখেতক একেবাৰে কোনো জনগোষ্ঠীয়ে নিদিয়ে নহয়, কম বেছি পৰিমাণে দিছে, কিন্তু কাম কাজৰ ক্ষেত্ৰত কিছু মানুহক বঞ্চিত কৰাটো একেবাৰে অন্যায় হৈছে বুলি মই ভাবোঁ। আৰু সেইজন মানুহৰ মেণ্টেলিটিটো কি, এতিয়া এই কাম কাজৰ দ্বাৰাই আমি অনুমান কৰি ল'ব পাৰিব। সেইজন মানুহ কিন্তু বিধায়কৰ পৰা আকৌ MCLA হ'বলৈ আহিছে। গতিকে যিজন বিধায়কে এনেকুৱা পাৰ্চিয়েলিটি কৰি কাম কৰিব পাৰে, সেইজন মানুহক আকৌ আমি MCLA হিচাপে নিৰ্বাচিত কৰিলে কি হ'ব পাৰে জনসাধাৰণ অলপ বিবেচনা কৰিব লাগিব। এই চাগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে, যে যোৱাবেলি এইবুলিয়ে ক'ব লাগিব, কাৰ্যকাল যিহেতু এতিয়াও কমপ্লিট, অলপ সময় বাকী আছে। আমাৰ থুৰিবাৰী সমষ্টিৰ যিজন MCLA জিকিছিল অভিৰাম মহানায়ক, তেখেতক ডেপুটি স্পীকাৰৰ নিচিনা এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিলে। আৰু এই দায়িত্বটো সুযোগ লৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই তেখেতে কৈছিল যে বিধায়কৰ ক্ষেত্ৰতো ক'ব পাৰিম। উদাহৰণস্বৰূপে আপুনি যদি আমাৰ আলুখুন্দা বা মোনাকষা বা বাগৰগাঁও এৰিয়াৰ কিছুমান জাগাত যদি যায়, এনেকুৱা দুৰ্গম জাগা, এই জাগাবিলাকত চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই। যদি আমাৰ উপযুক্ত বিধায়ক, উপযুক্ত MCLA থকা সত্ত্বেও আজিও যদি আমাৰ কোনো জাগাত যদি আঁচনি ঢুকিয়ে নাপায়, তেতিয়াহ'লে সেই বিধায়ক বা সেই প্ৰাৰ্থীজনৰ পৰা আমি ভৱিষ্যত কি কৰিব পাৰোঁ? এই ক্ষেত্ৰত মই নিজৰ কথাটোও ক'ম। তেখেতসকলে হয়তো ক'ব যে তেওঁ যে ইমান ডাঙৰ কথা কৈছে আজি মিডিয়াৰ আগত বহি, প্ৰেছৰ আগত বহি, তেখেতেতো 10 বছৰ ইয়াত প্ৰতিনিধি হিচাপে আছিল, তেখেতে কি কৰিলে? এই প্ৰশ্নটো কৰিব তেওঁলোকে, স্বাভাৱিক যে যিটো প্ৰশ্ন কৰিব তাৰ উত্তৰটো মই আজিয়ে দি থৈ যাম। এনেকুৱাইতো ক'ব তেখেতে যে ইমান কথা কৈছে, তেখেতৰ 10 বছৰৰ কাৰ্যকালত তেখেতে কি কৰিলে? গতিকে তাৰ উত্তৰ হিচাপে মই এইটো ক'ম, 2005 চনত যেতিয়া ৰাইজে নিৰ্দলীয় হিচাপে মোক জিকাই দিছিল, মই নিৰ্দলীয় হিচাপে জিকাৰ পিছত কিন্তু মই BPF দলত জইন কৰি প্ৰথম 5 বছৰৰ কাৰণে থুৰিবাৰী অঞ্চলৰ কোনো এটা গাঁও ক'ব নোৱাৰিব যে আমাৰ গাঁৱত MCLAৰ কোনো স্কিম অহা নাই। য'ত যিটোৰ প্ৰয়োজন হয় সেইটো কম বেছি পৰিমাণে কৰাৰ কাৰণে মই চেষ্টা কৰিছোঁ। গতিকে যিমান দূৰ পাৰা যায় 5 বছৰত
তেতিয়া ময়ো নতুন আছিলোঁ শিকাৰ কাৰণেও মোৰ 2-1 বছৰ সময় গৈছে নোযোৱা নহয় বাকী 3-4 বছৰ যিটো মই সময় পাইছিলোঁ এই সময়ৰ সদ্ব্যৱহাৰ কৰাৰ কাৰণে মই চেষ্টা কৰিছিলোঁ যাৰ কাৰণে আজিও থুৰিবাৰী সমষ্টিৰ প্ৰত্যেকটো গাঁৱৰ মানুহে মোক সন্মান কৰে মই প্ৰথম 5 বছৰ কাম কৰাৰ কাৰণে সুযোগ পাইছিলোঁ আৰু যিখিনি পাৰিছোঁ মই মোৰ দ্বাৰা কৰিছোঁ মই য'ত যিটো কৰিব লাগে য'ত ৰাস্তা বনাব লাগে বনাইছোঁ সৰু সুৰা দলং বনাব লাগে বনাইছোঁ য'ত কালভাৰ্ট বনাব লাগে বনাইছোঁ স্কুলৰ এডিশ্যনেল ক্লাছ বিল্ডিং বনাব লাগে বনাইছোঁ ক'ৰবাত মেডিকেল বনাব লাগে বনাইছোঁ য'ত যিটো পাৰিছোঁ মই সাধ্য অনুসাৰে মই কিন্তু কৰিছোঁ কোনো এলেকাৰ মানুহে কোনো গাঁৱৰ মানুহে ক'ব নোৱাৰিব অমুক MCLA আমাৰ গাঁৱত একো কৰা নাই কম বেছি পৰিমাণে মোৰ অনুদান সব গাঁৱতে আছে তাৰ নেক্সট 5 বছৰত মই আকৌ ইণ্ডিপেণ্ডেঞ্চ কণ্টেষ্ট কৰিলোঁ ইণ্ডিপেণ্ডেঞ্চ কণ্টেষ্ট কৰি মই জিকিলোঁ সেইবাৰ কিন্তু মই BPFৰ লগত নাথাকিলোঁ মোৰ দুৰ্ভাগ্য মই কংগ্ৰেছ দলত জইন কৰিলোঁ কংগ্ৰেছৰ জইন কৰাৰ কাৰণে ইয়াত অপজিশ্যন হৈ গ'লোঁ মই আৰু অপজিশ্যনৰ এজন MCLA কি কৰিব পাৰে নাপাৰে আপোনালোকে জানে গতিকে মই অপজিশ্যনৰ MCLA হিচাপে সমষ্টিৰ উন্নয়নমূলক কাম মই ইমান কৰিব পৰা নাই মই নকম যে মই খুব কিবা কৰিছোঁ প্ৰথম 5 বছৰ মই কৰিছোঁ ছেকেণ্ড 5 বছৰত কিন্তু মই কৰিব পৰা নাই সেইটো মোৰ মানে ব্যৰ্থতা নহয় ব্যৰ্থতা বুলি মই নকওঁ এইকাৰণে যে অপজিশ্যনত থকা মানুহ এজনে অপজিশ্যনত থকা প্ৰতিনিধিজনক গণতন্ত্ৰত আচলতে ৰুলিং পাৰ্টিয়ে ইমান চান্সটো দিব নোখোজে যাৰ কাৰণে মই ইচ্ছা থাকিলেও কিছুমান কাম মই কৰিব পৰা নাই তাৰ 10 বছৰটো মই হাৰি থাকিলোঁ গতিকে তেওঁলোকে যদি কয় যে তেখেতৰ দিনত কি কাম হৈছে মোৰ দিনত কি কাম হৈছে আজিও মই দেখুৱাই দিব পাৰিম উদাহৰণ মোৰ আছে মই এনেকুৱা কাম কৰা নাই যে উদাহৰণ নাই উদাহৰণ আছে মোৰ লগত যদি আপোনালোকে যায় মই আজিও গাই গৈ এইটো কাম মোৰ দিনত হৈছে সেইটো কাম মোৰ দিনত হৈছে এইটো কাম মোৰ দিনত হৈছে মই কৰিব মানে কথা কোৱাৰ মোৰ ক্ষমতাটো আছে সাহসটো আছে কিন্তু তেওঁলোকতো মোৰ নিচিনা অপজিশ্যনত থকা নাই না তেওঁলোকতো ৰুলিং পাৰ্টিত আছে দল দিল্লীতো চৰকাৰত আছে ৰাজ্যতো চৰকাৰত আছে BTCতো ক্ষমতাত আছে এই তিনিওটা জায়গাত ক্ষমতাত থকা সত্ত্বেও কিয় তেওঁলোকে কামবিলাক কৰিব নোৱাৰিলে সেইটো এটা ডাঙৰ প্ৰশ্ন গতিকে মই এটা প্ৰশ্ন থাকি গ'ল এইটো যে ক্ষমতাত থকাৰ সত্ত্বেও যে আমাৰ ৰাইজৰ যে কামখিনি তেওঁলোকে কৰি নিদিলে সেইটো আসলে ইচ্ছাকৃতভাৱে কৰি নিদিলে না অনিচ্ছাকৃতভাৱে কৰি নিদিলে না ইয়াৰ ভিতৰত আৰু কিবা এটা ৰহস্য আছে কি কাৰণত তেওঁলোকে কামটো নকৰিলে কৰাৰ নিচিনা কিন্তু সুবিধা যথেষ্ট আছে কাৰণ মইতো প্ৰতিনিধি আছিলোঁ কম বেছি মানে মোৰো এটা নলেজ আছে যে ইচ্ছা থাকিলে সব কাম কৰিব পাৰি অপজিশ্যনত থকা কথাটো আৰু ৰুলিং পাৰ্টিত থকা কথাটোৰ বহুত ডিফাৰেঞ্চ আছে তেখেতে দিল্লীৰ পৰাও কাম আনিব পাৰে স্কিম আনিব পাৰে দিছপুৰৰ পৰা আনিব পাৰে কোকৰাঝাৰো আনিব পাৰে আৰু যিজন দুজন মানে প্ৰতিনিধি দুজনে একেটা দলৰ কাৰণে আৰু বেছি সুবিধা হৈছিল তেওঁলোকে যথেষ্ট কাম আমাক কৰি দিব পাৰিব লাগিছিল আৰু তেওঁলোকৰ দিনত মানে খুব দুয়োজনে মিলিজুলি যদি ইচ্ছা কৰি কাম কৰিলেহেঁতেন আমাৰ সমষ্টিটোৰ যথেষ্ট উন্নয়নমূলক কাম কৰিলেহেঁতেন গতিকে মই সেইকাৰণে ৰাইজক জনাব বিচাৰিছোঁ ভোট আপোনালোকে প্ৰদান কৰিব কিন্তু কাৰোবাৰ প্ৰৰোচনাত নহয় আৱেগৰ বশৱৰ্তী নহয় আপোনালোকে যুক্তিত নিজৰ বিবেক বিবেচনাৰে আপোনালোকে কাক ভোট দিলে কোন দলৰ চৰকাৰ হ'ব এটা নিশ্চয় ৰাইজৰ কিছু ইতিমধ্যে ৰাইজ বুজি পাইছে যে এইবাৰ BPF দলৰ চৰকাৰ হ'বলৈ গৈ আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আকৌ চিফ হ'বলৈ গৈ আছে যদি সেইটোৱে হয় তেতিয়াহ'লে হাগ্ৰামা মহিলাৰীৰ 17 বছৰ দিনত তেওঁলোকে ক'ব খোজে একো হোৱা নাই এতিয়া মই যদি তাৰ প্ৰশ্নৰ উত্তৰ হিচাপে কওঁ যে কাজলগাঁও ডিষ্ট্ৰিক্ট চেণ্টাৰটো কাৰ দিনত হৈছে SP অফিচ কাৰ দিনত হৈছে DC অফিচ কাৰ দিনত হৈছে এই ৰাস্তা ঘাটবিলাক উত্তৰ অঞ্চলত গ'লে যে কাঁচা ৰাস্তা মানুহ খোজকাঢ়িব নোৱাৰে সেই ৰাস্তাবিলাক ডাঙৰ দলংবিলাক যে হৈছে এইবিলাক কাৰ দিনত হৈছে হাজাৰ নিবনুৱাৰ সমস্যাও সমাধান হৈছে এইবিলাক কাৰ দিনত হৈছে নিশ্চয় ক'ব লাগিব আমি যে এইবিলাক হাগ্ৰামা মহিলাৰ দিনতেই হৈছে যে হাগ্ৰামা মহিলাৰ দিনত যদি হৈছে তেতিয়াহ'লে তেওঁলোকে কোন যুক্তিত ক'ব যে তেখেতৰ 17 বছৰে একো কৰিব নোৱাৰিলে তেখেতে কৰিছে যথেষ্ট সমস্যাৰতো কেতিয়াও শেষ নহয় সমস্যা এটা কৰা যাব আৰু এটা আহি যাব গতিকে কাম বা কৰাৰ বা সমস্যা সমাধান কৰাৰ মানসিকতাটো থাকিব লাগিব সেইকাৰণে এইবাৰ যিহেতু হাগ্ৰামা মহিলাৰী আকৌ চৰকাৰত আহি আছে তেখেতে চিফ হ'বলৈ গৈ আছে BTC-বাসী ৰাইজে তেখেতক বিচাৰিছে আকৌ ৰাইজৰ সমৰ্থনে এইটো কথা কয় গতিকে ৰাইজৰ
যিটো মানে উৎসাহ উদ্দীপনা, এই যে মানুহ যে আজি শিলডাল ভাঙি যে ওলাই আহিছে, নজিৰ হিচাপে আপোনালোকে ইয়াতে আজি গৈছে যদি দেখা পাইছে, এই যে আমাৰ কলবাৰী বেতবাৰী স্কুলৰ খেলপথাৰত যিটো গণসমাৱেশ আজি হ'ল, তাতেতো বুজা যায় এটা স্পষ্ট এটা ইংগিত। হোৱেৰাছ তাৰ অলপ ওচৰতে মানে আমাৰ কেন্দ্ৰৰ কেবিনেট মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মিটিং কৰিলে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেত, বৰ্তমান তেখেতে চেণ্ট্ৰেলৰ কেন্দ্ৰীয় এটা কেবিনেট মিনিষ্টাৰ, ওচৰতে ৩-৪ কিলোমিটাৰ দূৰত তেখেতে মিটিং কৰিলে। আৰু তাৰ ৩-৪ কিলোমিটাৰ উত্তৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই মিটিং কৰিলে। এই যে আমি ইয়াত মিটিং কৰিলোঁ, ডিষ্টেঞ্চটো হ'ল ৩-৪ কিলোমিটাৰ এনেকুৱা ডিষ্টেঞ্চ। গতিকে আপুনি আজিৰ মিটিংবিলাক যদি প্ৰত্যক্ষ কৰে, আপুনি গণসমাৱেশটো যদি আপুনি যদি প্ৰত্যক্ষ কৰে, ইয়াতেই আপোনালোকে বুজি পাব, যে ৰাইজে কাক বিচাৰিছে আচলতে। কিমান মানুহ হৈছে আমাৰ মাননীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মিটিঙত আপোনালোকে নিজে মানে নিশ্চয় উপলক্ষ কৰিছে আপোনালোকে। ঠিক তেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ মিটিঙো আপোনালোকে দেখা পাইছে। তাৰ তুলনাত আমাৰ মিটিঙত মানুহ বহুত বেছি, এটা আপোনালোকেই ক'ব লাগিব। মিডিয়াৰ মানুহ গৈছে, ৰাইজ গৈছে, আপোনালোকে চাইছেতো। গতিকে আপোনালোকেই ক'ব পাৰিব। এই 3টা মিটিং যদি তুলনা কৰে, তেতিয়াহ'লে আপোনালোকে নিজক বিবেচনা কৰক যে ৰাইজে আচলতে কাক বিচাৰিছে। যাক বিচাৰিছে তাতেইতো মানুহৰ সমাৱেশটো বেছি হ'ব না, সমৰ্থনটো তাতেই বেছি হ'ব। গতিকে সেইকাৰণে মই ৰাইজক এজন প্ৰাৰ্থী হিচাপে, BPF দলৰ প্ৰাৰ্থী হিচাপে মই আপোনালোকক অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰি ক'ম, মই আহ্বান জনাম সমষ্টিবাসী ৰাইজৰ প্ৰতি মোৰ এটা আশা বা অনুৰোধ, আপোনালোকে বিবেচনা কৰি অহা 22 তাৰিখৰ যিটো ভোট, সেইটো যাতে নাঙলৰ ছবিৰ সপক্ষে যাতে প্ৰদান কৰে, তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মই ৰাইজক।